আজিৰ প্ৰশ্নোত্তৰ সমূহ কুৱেশ্যন নম্বৰ 1 অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত আছে? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি নগাঁও, অপশ্যন ডি তেজপুৰ। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ শিৱসাগৰ। কুৱেশ্যন নম্বৰ 2 তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ আহোম ৰজা, অপশ্যন বি কোচ ৰজা, অপশ্যন চি বাণ ৰজা, অপশ্যন ডি মিজু ৰজা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি বাণ ৰজা। কুৱেশ্যন নম্বৰ 3 নেঘেৰিটিঙৰ প্ৰসিদ্ধ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন এ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই, অপশ্যন বি চুকাফাই, অপশ্যন চি গদাধৰ সিংহই, অপশ্যন ডি ৰাম সৰস্বতীয়ে। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন এ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কুৱেশ্যন নম্বৰ 4 অসমত বছৰি গড়ে চাহ উৎপন্নৰ পৰিমাণ কিমান? অপশ্যন এ প্ৰায় 300 মিলিয়ন কিলোগ্ৰাম, অপশ্যন বি প্ৰায় 400 মিলিয়ন কিলোগ্ৰাম, অপশ্যন চি প্ৰায় 500 মিলিয়ন কিলোগ্ৰাম, অপশ্যন ডি প্ৰায় 600 মিলিয়ন কিলোগ্ৰাম প্ৰায়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি প্ৰায় 400 মিলিয়ন কিলোগ্ৰাম। কুৱেশ্যন নম্বৰ 5 উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি যোৰহাটৰ টুকুলাই, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি নগাঁও। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি যোৰহাটৰ টুকুলাই। কুৱেশ্যন নম্বৰ 6 অসমৰ কোনটো চাহ প্ৰতিষ্ঠান ভাৰতৰ ভিতৰতে বৃহত্তম চাহ উদ্যোগ প্ৰতিষ্ঠান? অপশ্যন এ গোলাঘাট, অপশ্যন বি যোৰহাট, অপশ্যন চি শিৱসাগৰ, অপশ্যন ডি কাকজান চাহ প্ৰতিষ্ঠান। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি কাকজান চাহ প্ৰতিষ্ঠান। কুৱেশ্যন নম্বৰ 7 অসমৰ প্ৰথম চাহ উদ্যোগ প্ৰতিষ্ঠান কোনটো? অপশ্যন এ গোলাঘাট টি কোম্পানী, অপশ্যন বি ডি শিৱসাগৰ কোম্পানী, অপশ্যন ডি আছাম কোম্পানী, অপশ্যন ডি আছাম টি কোম্পানী। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি ডি আছাম কোম্পানী। কুৱেশ্যন নম্বৰ 8 গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 1969 চনত, অপশ্যন বি 1970 চনত, অপশ্যন চি 1971 চনত, অপশ্যন ডি 1972 চনত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 1970 চনত। কুৱেশ্যন নম্বৰ 9 অসমৰ কোনখন জিলাত গুদৰিক চাহ উদ্যোগ প্ৰতিষ্ঠিত হৈছিল? অপশ্যন এ গোৱালপাৰা জিলাত, অপশ্যন বি শোণিতপুৰ জিলাত, অপশ্যন চি লখিমপুৰ জিলাত, অপশ্যন ডি দৰং জিলাত। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি দৰং জিলাত। কুৱেশ্যন নম্বৰ 10 প্ৰথম চাহ খেতি আৰম্ভ কৰা প্ৰথম অসমীয়াজন কোন আছিল? অপশ্যন এ ভোলা বৰুৱা, অপশ্যন বি হেম বৰুৱা, অপশ্যন চি জগন্নাথ বৰুৱা, অপশ্যন ডি ৰাম বৰুৱা। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি জগন্নাথ বৰুৱা। কুৱেশ্যন নম্বৰ 11 খেন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ নীতিপাল, অপশ্যন বি নীলধ্বজ, অপশ্যন চি ধৰ্মপাল, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি নীলধ্বজ। কুৱেশ্যন নম্বৰ 12 আহোমসকলে কোন ঠাইত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল? অপশ্যন এ ডিমাপুৰ, অপশ্যন বি শদিয়া, অপশ্যন চি ৰংপুৰ, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি ৰংপুৰ। কুৱেশ্যন নম্বৰ 13 নালন্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম কি আছিল? অপশ্যন এ বীৰপাল, অপশ্যন বি কুমাৰগুপ্তা, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 14 চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? অপশ্যন এ নীতিপাল, অপশ্যন চি ধৰ্মধ্বজ পাল, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি বীৰপাল। অল আছামী জিকে ইউটিউব চেনেলটোৰ জৰিয়তে এনেদৰে আগলৈ ভিডিঅ' মোক পাই থাকিবলৈ নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন নম্বৰ 15 চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1587 চনত, অপশ্যন বি 1687 চনত, অপশ্যন চি 1387 চনত, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 1687 চনত। কুৱেশ্যন নম্বৰ 16 কামৰূপ ৰাজ্য শাসন কৰা প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ নীতিপাল, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 17 অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজন কোন আছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি কুমাৰগুপ্তা, অপশ্যন চি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি ওপৰৰ নহয়। ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন চি মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 18 কাৰ শাসন কালত হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন,
অপশ্যন চি অৱন্তী বৰ্মন অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন কুৱেশ্যন নম্বৰ 19 অসম সাহিত্য সভাৰ চিহ্ন কোনে বনাইছিল অপশ্যন এ যুগল দাস অপশ্যন বি নিপেন বৰুৱা অপশ্যন চি অতুল বৰা অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যুগল দাস কুৱেশ্যন নম্বৰ 20 হিউৱেনচাঙে 640 খ্ৰীষ্টাব্দত অসম ভ্ৰমণ কৰিছিল সেই সময়ত কামৰূপৰ ৰজা কোন আছিল অপশ্যন এ পুষ্য বৰ্মন অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন অপশ্যন চি মহেন্দ্ৰ বৰ্মন অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন